25 বৰ্ষৰ লেটেষ্ট নিউজ কেইটা কেনেকৈ চাব লাগে আজি গোটেইকেইটা প্ৰচেছ এই ভিডিঅ'ত জনাই দিম আৰু বহুত কেইটা মানুহ আছে ইউটিউবত 2023-22ৰ লিষ্ট কেইটা দেখাই থাকে কিন্তু মই লেটেষ্ট যুগৰ যেকেইটা লিষ্ট আছে সেই লিষ্ট কেইটাই আজি এই ভিডিঅ'ত জনাম আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন আহে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাৰণ মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ দি থাকোঁ আৰু লেটেষ্ট যুগৰ লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহ'লে সম্পূৰ্ণৰূপে ঘৰটো লাভ কৰিব পাৰিব আৰু যদি সেই লিষ্টত যদি আপোনাৰ নাম নাথাকে তেতিয়াহ'লে ঘৰ লাভ কৰিব নাপাৰে ঘৰ লাভ নকৰে আৰু সেই লিষ্টত নাম থাকিলে আপুনি শীঘ্ৰে গৈ সেই লিষ্টত নাম নাথাকিলে আপুনি শীঘ্ৰে গৈ নামটো এড কৰাই লওক কাৰণ ডিচেম্বৰৰ 11 তাৰিখৰ পৰা ঘৰ দিয়া ষ্টাৰ্ট হৈ যাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক জনাই দিওঁ কেনেকৈ লেটেষ্ট যুগৰ লিষ্ট কেইটা চাব লাগে এতিয়া লেটেষ্ট যুগৰ লিষ্ট কেইটা চাবলৈ হ'লে প্ৰথমতে এই ৱেবছাইটটোত আহিব লাগিব এই ৱেবছাইটটোত আহিবৰ কাৰণে আপোনালোকে আপোনাৰ মোবাইলৰ গুগল ক্ৰম ব্ৰাউজাৰত আহি পেলাই সাৰ্চ বক্সত ক্লিক কৰি ইয়াত সাৰ্চ কৰিব লাগিব PMAYZ সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত চাওক ফাৰ্ষ্ট নম্বৰ যেটো অপচন আছে ফাৰ্ষ্ট নম্বৰ যেটো ৱেবছাইট আছে সেইটোত ক্লিক কৰি দিব F.6FTO ট্ৰানজেকশ্যন সামৰাই নামৰ ফাৰ্ষ্ট নম্বৰ যেটো ৱেবছাইট আছে এইটোত ক্লিক কৰি দিব এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা হৈ যাব পিছত আপুনি জুম আউট কৰি ইয়াত আহি যাব ইয়াত অহাৰ লগে লগে ইয়াত চাওক এটা অপচন আছে হোম নামৰ যেটো অপচন আছে এই হোম নামৰ অপচনত ক্লিক কৰি দিব এই হোম নামৰ অপচনটোত ক্লিক কৰি দিব এই হোম নামৰ অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আহি যাব পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ লগে লগে ইয়াত চাওক এটা অপচন আছে 3 ডট বুলি এই 3 ডট অপচনটোত ক্লিক কৰি দিব এই 3 ডট অপচনটোত ক্লিক কৰি দিয়াৰ লগে আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব ইয়াত চাওক আৰু এটা অপচন আহি গৈছে আৱাজ সফট বুলি এটা অপচন আছে এই আৱাজ সফট নামৰ অপচনটোত ক্লিক কৰি দিব এই আৱাজ সফট নামৰ অপচনটোত ক্লিক কৰি দিব আৱাজ সফট নামৰ অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ লগে লগে ইয়াত চাওক পাঁচটা অপচন আহি গৈছে এই পাঁচটা অপচনৰ পৰা আপুনি ৰিপোৰ্ট নম্বৰ যেটো অপচন আছে এইটো চাওক ৰিপোৰ্ট নম্বৰ অপচনটোত ক্লিক কৰি দিব 2 নম্বৰ অপচন যেটো আছে ৰিপোৰ্ট নম্বৰ অপচন এই ৰিপোৰ্ট নম্বৰ অপচনটোত ক্লিক কৰি দিব ৰিপোৰ্ট নম্বৰ অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা বহুত কেইটা তথ্য আহি গৈছে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপোৰ্ট ABCD গোটেইকেইটা বহুত কেইটা তথ্য আহি গৈছে এই লাষ্টত আহিব লাষ্টত অহাৰ লগে লগে H নম্বৰ যেটো তথ্য আছে সোশ্যাল অডিট ৰিপৰ্ট যেটো H নম্বৰ যেটো অপচন আছে এইটো চাওক সোশ্যাল অডিট ৰিপৰ্টছ এইটোৰ তলত যেটো 1 নম্বৰ অপচন আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন নামৰ যেটো অপচন আছে এইটোত ক্লিক কৰি দিব এইটো চাওক 1 নম্বৰ যেটো অপচন আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এইটোত ক্লিক কৰি দিব এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ গৈছে পিছত আপুনি অল ষ্টেটছ নামৰ অপচনটোত ক্লিক কৰি দিব এই অল ষ্টেটছ নামৰ অপচনটোত ক্লিক কৰি দিব এই অল ষ্টেটছ নামৰ অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আসামটো সিলেক্ট কৰি ল'ব আপুনি কোন ষ্টেটৰ পৰা সেই ষ্টেটটো সিলেক্ট কৰি ল'ব ষ্টেটটো সিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াত আৰু এটা অপচন আহি গৈছে তলৰ যেটো অপচন আছে সিলেক্ট বুলি সেই সিলেক্ট নামৰ অপচনটোত আকৌ এবাৰ ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব আপোনাৰ ডিস্ট্ৰিক্ট কোনটো হেতু বিচাৰি পেলাই সিলেক্ট কৰি দিব এইটো নগাঁও আহি গৈছে মইতো নগাঁও ডিস্ট্ৰিক্টৰ এইটো নগাঁও আহি গৈছে আপুনি যদি নগাঁও ডিস্ট্ৰিক্টৰ এই নগাঁওটো সিলেক্ট কৰি ল'ব নগাঁওটো সিলেক্ট কৰি দিয়াৰ লগে লগে এনেকুৱা আহি গৈছে পিছত আপুনি আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ লগে লগে আৰু এটা সিলেক্ট নাম্বাৰ অপচনটো আহি গৈছে সেই সিলেক্ট নাম্বাৰ অপচনটোত আকৌ এবাৰ ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আহি গৈছে ইয়াত আপোনাৰ ব্লক কোনটো সেইটো বিচাৰি লৈ পেলাই আপোনাৰ ব্লকটো সিলেক্ট কৰি দিব আপোনাৰ ব্লকটো সিলেক্ট কৰি দিয়াৰ লগে লগে এনেকুৱা হৈ গৈছে পিছত আপুনি আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব আৰু এটা অপচন আহি গৈছে সিলেক্ট বুলি এই সিলেক্ট নামৰ অপচনটোত আকৌ এবাৰ ক্লিক কৰিব এই সিলেক্ট নামৰ অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি কোনটো ভিলেজৰ পৰা লিষ্টটো চাব বিচাৰি আছে আপোনাৰ ভিলেজ কোনটো সেই ভিলেজৰ নামটো সিলেক্ট কৰি দিব আপোনাৰ গাঁৱৰ নামটো সিলেক্ট কৰি দিব আপুনি কোনটো ভিলেজৰ পৰা ব্লক মানে লিষ্টটো চাব বিচাৰি আছে সেই ভিলেজটো সিলেক্ট কৰি দিব এইটো চাওক মোৰ ভিলেজটো আহি গৈছে ষোলগড়ি গাঁওটো আহি গৈছে ষোলগড়ি গাঁওটো মই সিলেক্ট কৰি দি আছোঁ সিলেক্ট কৰিবৰ কাৰণে ইয়াৰ টিক মাৰ্ক এটা অপচন আছে সেইটোত ক্লিক কৰি দিব সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা পিছত আহি গৈছে পিছত আপুনি আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ লগে লগে ইয়াত আৰু এটা সিলেক্ট নামৰ আৰু এটা অপচন আহি গৈছে ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি
কোনটো যুগৰ লিষ্ট চাব বিচাৰে সেই চনটো সিলেক্ট কৰি দিব মই লেটেষ্ট যুগৰ লিষ্টটো চাব বিচাৰো 2024-25 লিষ্ট যেটো আছে সেইটো চাব বিচাৰো এটো চাওক আই গৈছে 2024-25 লিষ্টটো আই গৈছে এই 2024-25 লিষ্টটোত সিলেক্ট কৰি দিব 2024-25 যেটো লিখা আছে হেটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ লগে লগে এনেকৈ হৈছে পিছত আপুনি গোটেই কেটা চাওক গোটেই কেটা মানে এটা খালি বাকি আছে এটো আকৌ এবাৰ আই গৈছে সিলেক্ট মোৰ অপশন এটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো প্ৰধানমন্ত্ৰী গ্রামীণ আবাস যোজনা গ্রামীণ নামৰ যেটো অপশন আছে হেটো টিক মার্ক কৰি দিব ফার্স্ট নম্বৰ অপশনটো টিক মার্ক কৰি দিব ফার্স্ট নম্বৰ অপশনটো টিক মার্ক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ গোটেই কেটা প্ৰসেস কমপ্লিট হৈ গৈছে ইয়াত চাওক আপোনাৰ 6টা প্ৰসেস আছিল 6টা ধৰি কমপ্লিট হৈ গৈছে ইয়াত খালি এটা বাকি আছে এটা স্ক্যাপচা নামৰ এটা মানে টাস্ক বাকি আছে ইয়াত আপোনাৰ এটা প্ৰশ্ন সোধা গৈছে এই প্ৰশ্নটোৰ এনসার বহাবৰ কৈছে মানে এটো আপোনাৰ 26 + 10 মানে কিমান হ'ব এটো হিসাব কৰি ইয়াত বহাই দিব ক্যাপচা নামৰ খালি টাইটত বহাই দিব আপোনাৰ মোবাইলত বেলেগ আহিছে চাগে আপুনি হিসাব কৰি আপোনাৰ মতে আপুনি হিসাব কৰি ইয়াত খালি টাইটত বহাই দিব এই খালি টাইটত বহাই দিব এত এনসারটো বহাবৰ কাৰণে আপুনি এই খালি টাইটত ক্লিক কৰিব দা ক্যাপচা নামৰ খালি টাইটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ বহাবৰ মানে ইয়াত আপুনি লিখি দিব কোনটো এনসার হয় এটো লিখি দিব এনসারটো বহাই পেলাই আপুনি তলত যেটো অপশন আছে সাবমিট নামৰ অপশনটোত ক্লিক কৰি দিব এই সাবমিট নামৰ অপশনটোত ক্লিক কৰি দিব সাবমিট নাম্বার অপশনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি গৈছে পিছত আপুনি স্ক্ৰল ডাউন কৰি তল পিনে এইবাৰ চাওক গোটেই কেটা ডিটেইলছ আহি গৈছে গোটেই কেটা বেনিফিচিয়াৰী ফাদার্স শপ নেম ৰেজিষ্ট্ৰেচন নাম্বাৰ সেমিস নেম মানে প্রগ্রেস পলিসি ক্যাটেগরি বিপিএল ফ্যামিলি আইডি নম্বৰ নিৰ্গা জব কাৰ্ড নম্বৰ আছে গোটেই কেটা ডিটেইলছ ইয়াত আপোনাৰ ঘৰৰ কাৰণে যেই কেটা ডিটেইলছ প্ৰয়োজন গোটেই কেটা ডিটেইলছ ইয়াত পাব আপুনি এই লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহলে আপুনি ডিসেম্বৰৰ 11 তাৰিখে আপুনি ঘৰটো লাভ কৰিব পাৰিব আৰু যদি এই লিষ্টত আপোনাৰ নাম নাথাকে তেতিয়াহলে হিগৰি গৈ আপুনি নামটো এড কৰাই ল'ব কাৰণ ডিসেম্বৰৰ 11 তাৰিখে পৰা আপোনাৰ ঘৰ দিয়া স্টাৰ্ট হৈ যাব মানে ঘৰৰ টকা আপলোড কৰা স্টাৰ্ট হৈ যাব যদি আপুনি এই গোটেই কেটা লিষ্ট যদি আপুনি ডাউনলোড কৰিব বিচাৰে ওপৰত আহি পেলাই ইয়াত আপোনাৰ যেটো ডাউনলোড পিডিএফ নামৰ যেটো অপশন আছে লাল কালাৰৰ যেটো ডাউনলোড পিডিএফ নামৰ অপশন যেটো আছে হেটোত ক্লিক কৰি আপুনি গোটেই কেটা লিষ্ট ডাউনলোড কৰিব বিচাৰে তেতিয়াহলে আপুনি ইয়াত ক্লিক কৰি দিব ডাউনলোড পিডিএফ নামৰ অপশনটো ক্লিক কৰি পেলাই আপুনি গোটেই কেটা লিষ্ট ডাউনলোড কৰি ল'ব এই ডাউনলোড কৰি ল'ব পিছত আপুনি আপোনাৰ গ্যালাৰীত সোমাই যাব গ্যালাৰীৰ পৰা আপুনি গোটেই কেটা লিষ্ট আৰামছে চাব পাৰিব ইয়াত চাওক আপোনাৰ হাউস স্টেটস আছে তো হাউস স্টেটস আছে সেকশন নম্বৰ আছে সেকশন ডেট আছে এটা আপোনাৰ এমাউন্ট ৰেস আছে মানে ঘৰৰ টকা কিমান পাব যদি আপোনাৰ ডাট চলি আছে ইয়াত চাওক লিখা আছে 1,30,000 টকা পাব আপুনি ঘৰৰ টকা 1,30,000 পাব আৰু যদি ফাৰ্স্ট কিস্তিত কিমান হোমাব আপুনি যদি এতিয়াও মানে ডাউট ক্লিয়াৰ হোৱা নাই ইয়াত চাব পাৰিব ফাৰ্স্ট কিস্তি যেটো আছে ফাৰ্স্ট কিস্তিত টকা হোমাব 32,500 আৰু সেকেন্ড কিস্তিত হোমাব 81,250 টকা দুই কিস্তি ধৰি আপোনাৰ গোটেই কেটা টকা সোমাই যাব